guys, welcome to my channel. আজি আৰু এটা নতুন ফ্ৰেছ ভিডিঅ' লৈ তো গাইজ আজি আপোনালোকৰ কাৰণে মই এটা ভিডিঅ' আনিছোঁ কেৱল মানে 5 পাৰ্ট টাইম জব ইন ষ্টুডেণ্ট। আমাৰ মাজত বহুতো ষ্টুডেণ্ট আছে ভাবি থাকে যে পাৰ্ট টাইম জব কৰি পকেট মানি উলিয়াব, কিন্তু কেনেকৈ জব কৰিব, কোনটো জব কৰিব বিচাৰি পোৱা নাই, হাবাথুৰি খাই আছে। তো ইমান হতাশ হ'ব নালাগে গাইজ, আজি আপোনালোকৰ কাৰণে মই আনিছোঁ 5 পাৰ্ট টাইম জব ইন ষ্টুডেণ্ট। তো গাইজ এইটো ভিডিঅ' আজি আপোনালোকৰ কাৰণে খুবেই দৰকাৰী। আশা কৰোঁ ভিডিঅ' ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ভিডিঅ'টো চাই ল'ব। তো বলক আৰম্ভ কৰোঁ ভিডিঅ'। তো গাইজ ভিডিঅ' আৰম্ভ কৰাৰ আগত আপোনালোকৰ ওচৰত মোৰ আৰু এটা অনুৰোধ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু বেল আইকনটো দবাই দিয়া, কাৰণ এনেকুৱা ভিডিঅ' মই আনিয়ে থাকিম। চ' গাইজ প্লিজ ছাবস্ক্ৰাইব টু মাই চেনেল। বলক আৰম্ভ কৰোঁ ভিডিঅ'। তো গাইজ 5 পাৰ্ট টাইম জব ইন ষ্টুডেণ্ট। তো ইয়াৰ মাজত 1 নম্বৰ হ'ল টিউশ্যন। তো গাইজ টিউশ্যন ইমান সামগ্ৰী খাব নালাগে, টিউশ্যন কেনেকৈ কৰিম। তো গাইজ মই পাৰ্ট টাইম জব হিচাপে ল'ব খুজিছোঁ, মই ফুল টাইম কোৱা নাই। আপোনাৰ পঢ়াও ঠিক ৰাখিব লাগিব, আকৌ ইফালে পাৰ্ট টাইম জব হিচাপে টিউশ্যন ল'ব লাগিব 2-3 ঘণ্টাৰ কাৰণে। তো গাইজ 2 নম্বৰত আহিল মানে ৱেবছাইট ক্ৰিয়েটাৰ। তো গাইজ আজিকালিতো সকলোৰে ওচৰতে মোবাইল লেপটপ আছে। তো গাইজ যদি অলপ খাটনি কৰি এটা ৱেবছাইট বনোৱা যায়, ৱেবছাইটৰ পৰা আমি মানে পাৰ্ট টাইম জব হিচাপে ৱেবছাইটটো লৈ ইনকাম কৰিব পাৰি। আৰু 3 নম্বৰত আহিল মানে ইউটিউব চেনেল। তো গাইজ আমাৰ মাজততো পাৰ্ট টাইম জব হিচাপে ইউটিউব পপুলাৰ হৈ গৈছে ষ্টুডেণ্টৰ কাৰণে, কিন্তু এনেকুৱা নহয় যে ইউটিউবটো মানে এনি টাইম ফুল টাইম লৈ ব্যস্ত থাকিব লাগে। ইউটিউবটো আপুনি পাৰ্ট টাইম জব হিচাপে লৈ যদি কাম কৰে, যদি আপোনাৰ এক্সপিৰিয়েঞ্চত যিমানখিনি আছে সেইখিনিক লৈ যদি আপুনি ভিডিঅ' বনায় বা ভিডিঅ'টো আপোনালোকে পাব্লিছ কৰে, ইয়াৰ পৰা মানে পাৰ্ট টাইম জব হিচাপে ইউটিউবৰ পৰা পইচা কমাব পৰা যায়। আৰু 4 নম্বৰত হ'ল ডাটা এণ্ট্ৰি বা টাইপিং জব। তো গাইজ আমাৰ ৱৰ্ল্ডত বা আমাৰ দেশত বহুতো ডাঙৰ ডাঙৰ কোম্পানী আছে, সিহঁতৰ ডাটা এণ্ট্ৰি কৰিব লাগে, কিন্তু ডাটা এণ্ট্ৰিৰ কাৰণে মানুহ বিচাৰি পোৱা নাই বা ডাটা এণ্ট্ৰিত মানে মানুহ অভাৱ হৈ আছে। তো গাইজ আপুনি যদি আপোনাৰ মোবাইল আছে বা লেপটপ আছে, ডাটা এণ্ট্ৰি বা টাইপিং জব কৰিও আপুনি আপোনাৰ পকেট মানি উলিয়াব পাৰে, কমচে কম মাহে 500কৈ 6,000 টকাকৈ। তো গাইজ ডাটা এণ্ট্ৰি জবটো মই ভাবোঁ বেষ্ট হ'ব ষ্টুডেণ্টৰ কাৰণে, কাৰণ ডাটা এণ্ট্ৰি জবটো ঘৰত বহিয়ে কৰিব পৰা যায়। আপোনাৰ ওচৰত অকল লেপটপ আৰু মোবাইল এটা হ'ব লাগিব, কিন্তু এইটো হ'লে ডাটা এণ্ট্ৰি জবটো মানে ষ্টুডেণ্টৰ কাৰণে বেষ্ট হয়। আৰু 5 নম্বৰত আহি গ'ল এণ্ড্ৰইড এপ ডেভেলপাৰ। তো গাইজ মানে যদি মোবাইলটো আজিকালি সকলোৰে ওচৰতে আছে, যদি নিজাকে এটা এণ্ড্ৰইড এপছ বনোৱা যায়, এই এণ্ড্ৰইড এপছটো যদি পাব্লিছ কৰা যায় প্লে ষ্ট'ৰত, বা ইয়াৰ পৰা আমি বহুত পইচা কামাব পাৰি। কাৰণ এণ্ড্ৰইড এপছ বনোৱাৰ পিছত এডমভ একাউণ্ট খুলি যদি এড ক্ৰিয়েশ্যন কৰি ইটোত মানে পাব্লিছ কৰা যায় বা প্লে ষ্ট'ৰত পাব্লিছ কৰা যায়, ইয়াৰ পৰাও আমি বহুত পইচা কমাব পাৰি। চ' গাইজ মানে এনেকৈ ষ্টুডেণ্টৰ কাৰণে পাৰ্ট টাইম জব বেষ্ট। চ' গাইজ যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা ভিডিঅ' মই লৈ আহিয়ে থাকিম। তো গাইজ নেক্সট ভিডিঅ'ত আপোনালোকক কৈ দিম কেনেকৈ এণ্ড্ৰইড এপছ বনায় আৰু কেনেকৈ এণ্ড্ৰইড এপছ প্লে ষ্ট'ৰত পাব্লিছ কৰি মানে এড ক্ৰিয়েশ্যন কৰি মানে পইচা কামাব পৰা যায় ডলাৰে। তো গাইজ থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। বাই।